তো সেই গাইজ আমি নতুন এটা চেলেঞ্জ ভিডিঅ' লৈ আহিছো। তো আপোনালোকে যদি চাইছে প্ৰথম চেলেঞ্জ কৰিছিলো মই মোৰ মাজু ভণ্টিৰ লগত কৰিছিলো কালাৰ চেলেঞ্জ। তো এতিয়া কৰিছো চবতকে সৰু ভণ্টিৰ লগত। তো এদিকে আমি দুটা লেছ আনি থৈ দিছো, এটা লেছ তাই এদিকে খুলিলেই। তো আমি ইয়াৰ পৰা ভাল ভাল লেছ কেইখন উলিয়াম। তুমি এইটো খুলি দিয়া, দুহেকে থৈ লওঁ। বাকী এইখিনি গুড়া গুড়ি খিনিতো কাম নাই ন, তো এইখিনি মই কাৰণে খাই পেলাওঁ। দাদা এইখনত দিবা দেই, এইবিলাক এইখনত দিলে ভাল হ'ব। নিমখ তো এইখন চাক এনেকে থাকক। এতিয়া মই যদি এইখনত খাব নোৱাৰিম বাবা। এতিয়া আমি ইনষ্টল কৰিছিলো ডাইচ সেইটো, মানে আমি ইয়াত ডাইচত টিপিম, যিটো নম্বৰ ওলাব আমি সেইখন চিপছ খাম। তো ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰো। 3, তো মই 3খন চিপছ খাম। এখন এখন খোৱা তুমি। তো এতিয়া মই মাৰিম 2 একটো আজি এখন এখন পৰি আছে যে মই মাৰিম 4 একো নাই, লাভটো পাছত খাই থাকা। মাৰা দুখন বাকী আছে গাইজ। লাষ্টত পুৰা 4 2 তোৰ কেনেকুৱা লাগিব খাই? মাই গড। তো মই ভগৱানক কৃপা কৰি মই খাম বস্তুটো। হৰ হৰ মহাদেৱ। দাদা এটা জ্বলা খাব না, জ্বলা খা। তো চেলেঞ্জ কৰা ইমান সহজ কথা নহয়। মাই গড, কিয় এপিচ তুমিও খাই যাব লাগিব? কৈছে যে তাইও খাই চাক, একো লগা নাই। মইতো নোৱাৰিছো গাইজ। যদি ভিডিঅ' চাই ভাল লাগিল তেনেহলে কমেণ্ট কৰিব, আৰু আমি কি চেলেঞ্জ কৰিব লাগে। তো এইটো চেলেঞ্জ যদি ভাল লাগিল তো লাইক এটা, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট এনেকুৱা চেলেঞ্জত আকৌ লগ পাম, হয় নে নহয়? তো তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং এণ্ড বাই।